Hello friends, welcome back to me to Technical Study. তোমালোকে অলৰেডি গমে পাইছা আসাম পুলিচ আৰু আপকামিং এডিআৰই 3.0 ৰ ওপৰত এটা সম্পূৰ্ণ কোৰ্স ষ্টাৰ্ট কৰিছো আৰু ইয়াত আসাম পুলিচ আৰু এডিআৰই 3 ৰ গোটেইখিনি টপিক সেকেন্ডলি কভাৰ কৰিম। অলৰেডি প্ৰি হিষ্টৰী অফ আসামৰ ওপৰত এটা ভিডিঅ আপলোড কৰা হৈছে। তাত যিখিনি কোৱেশ্চনছ বাকি আছিল আজি সেইখিনি ডিসকাস কৰিম। গতিকে যদি ফাৰ্স্ট পাৰ্টটো এতিয়ালৈকে চোৱা নাই চাই লবা। বলক এতিয়া বেছি সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰো। আজিৰ এই ভিডিঅটো প্ৰথমটো কোৱেশ্চন হল The Nagsankar temple is believed to be built by নাগশংকৰ মন্দিৰটো কোনে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়। ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ নাৰাশংকৰ। ফ্ৰেন্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। নাগশংকৰ মন্দিৰটো শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত আছে আৰু এইটো নিৰ্মাণ কৰা হৈছিল 4th century। ইয়াৰ লগতে কিছুমানে বিশ্বাস কৰে it belongs to লহিত্য ডাইনেষ্টি। Friends, দ্বিতীয় কুৱেশ্যনটো হ'ল The ancient city বেংমাৰা is presently known as প্ৰাচীন নগৰ বেংমৰাক বৰ্তমান কি নামেৰে জনা যায়। ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি তিনিচুকীয়া। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। বেংমৰা মটক কিংডমৰ ৰাজধানী আছিলে আৰু এই মটক কিংডমৰ ফাৰ্ষ্ট ৰজা আছিলে সৰ্বানন্দ সিংহা আৰু এই বেংমৰা কেপিটেল হিচাপে বনোৱা হৈছিল 1791ত আৰু ইয়াৰ অৰিজিনেল নেম আছিল চেংমাই পাথাৰ। এইখিনি কথা মনত ৰাখিব। লগতে মনত ৰাখিব এই চেংমাই পাথাৰৰ বৰ্তমান নাম হৈছে তিনিচুকীয়া আৰু এইটো ডিস্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছে 1 অক্টোবৰ 1989ত। আৰু ইয়াৰ ইম্পৰ্টেন্সটো কিয় বেছি, ইয়াৰ গুৰুত্বটো কিয় বেছি মনত ৰাখিব। উজনি অসমৰ প্ৰধান বাণিজ্যিক আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে ই পৰিগণিত হৈছে। সেইকাৰণে এই তিনিচুকীয়া ডিস্ট্ৰিক্টটো বহুত ইম্পৰ্টেন্স হৈ যায়। এইখিনি কথাও আপোনালোকে মনত ৰাখিব। 3 নম্বৰ কুৱেশ্যনটো হ'ল Which of the following is the most powerful and celebrated king of the ancient Pragsyotisha? তলৰ কোনজন প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰখ্যাত ৰজা আছিলে। ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি নৰকাসুৰ। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। নৰকাসুৰৰ মাতৃ আছিলে ধৰিত্ৰী, কেতিয়াবা ভূদেৱী বুলিও আহিব পাৰে আৰু ইয়াক লালন পালন কৰিছিলে কিং জনক। জনক বিদেশৰ ৰজা আছিলে আৰু ইয়াৰ ৰাজ্য আছিলে কামৰূপ। ওকে, আৰু ইয়াৰ লগতে মনত ৰাখিব ইয়াৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। ফ্ৰেণ্ডছ 4 নম্বৰ কুৱেশ্যনটো হ'ল Name the 2 medieval texts that were compiled in the region of Assam. অসমৰ অঞ্চলত সংকলিত হোৱা মধ্যযুগীয় দুখন গ্ৰন্থৰ নাম লিখা। ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি কালিকা পুৰাণ এণ্ড ইগুনি তন্ত্ৰ। ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। কালিকা পুৰাণ এইটো কম্প'জ কৰা হৈছিলে 9 to 11th century আৰু এইটো ক্লাছিফাইড কৰা হৈছিল এজ এন উপপুৰাণ। আৰু দেৱী সতী আৰু কামাখ্যা মন্দিৰৰ গুৰুত্ব সম্পৰ্কে ইয়াত স্পেচিয়েলি বৰ্ণনা কৰা হৈছে। আৰু ইয়াৰ লগতে দ্বিতীয়খন যিটো টেক্সট আছিলে যোগিনী তন্ত্ৰ এইটো কম্প'জ কৰা হৈছিল 16th century। ওকে, কালী আৰু কামাখ্যাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। 5 নম্বৰ কুৱেশ্যনটো হ'ল Which city is called the city of eternal romance? কোনখন নগৰক চিটি অফ ইটাৰনাল ৰোমান্স বুলি কোৱা হয়। ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ তেজপুৰ। ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। তেজপুৰক কিয় চিটি অফ ইটাৰনাল ৰোমান্স বুলি কোৱা হয়। কাৰণটো আছিলে ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত বেছ কৰি তেজপুৰক চিটি অফ ইটাৰনাল ৰোমান্স বুলি কোৱা হৈছিলে। ওকে, ঊষা কোন আছিলে, বানাসুৰৰ ডটাৰ আছিলে আৰু অনিৰুদ্ধ কোন আছিলে, কৃষ্ণাছ গ্ৰেণ্ডছন মানে শ্ৰীকৃষ্ণৰ নাতি আছিলে। ইয়াৰ লগতে মনত ৰাখিব ঊষা আৰু অনিৰুদ্ধক যিটো ঘৰত বন্দী কৰি ৰাখিছিল সেই ঘৰটোৰ নাম হৈছে অগ্নিগড় আৰু কোনে বন্দী কৰি ৰাখিছিল, বানাসুৰে বন্দী কৰি ৰাখিছিল। এইখিনি কথা মনত ৰাখিব। শ্ৰীকৃষ্ণই এই কথাটো গম পাই শ্ৰীকৃষ্ণই বানাসুৰৰ লগত যুদ্ধ কৰি ঊষা আৰু অনিৰুদ্ধক মুক্ত কৰিছিল। ফ্ৰেণ্ডছ 6 নম্বৰ কুৱেশ্যনটো হ'ল Which city is known as the Manchester of Assam? অসমৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়। ইয়াত 4টা অপচন দিয়া আছে। অপচন এ যোৰহাট, অপচন বি শুৱালকুছি, অপচন চি ডিব্ৰুগড়, অপচন ডি তেজপুৰ। ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনসাৰটো তোমালোকে যদি জানা কমেণ্ট কৰি জনাই দিবা আৰু যদি নাজানা তেতিয়াহ'লে PDF-ত ইয়াৰ সঠিক এনসাৰটো দি দিম। ফ্ৰেণ্ডছ
7 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কেৰেক্টাৰ চাঁদ সদাগৰ ইজ ফাউণ্ড ইন দ্য টেল অফ চাঁদ সদাগৰৰ চৰিত্ৰটো তলৰ কোনটো কাহিনীত পোৱা যায় ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি বেহুলা ফ্ৰেণ্ডছ ইয়াৰ লগতে এটা কথা মনত ৰাখিব হি ৱাজ দ্য ফাদাৰ অফ লক্ষিন্দৰ মানে তেওঁ লক্ষিন্দৰৰ পিতৃ আছিলে ফ্ৰেণ্ডছ 8 নম্বৰ কুৱেশ্যনটো হ'ল মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল অফ তেজপুৰ ৱাজ বিল্ট ইন দ্য ৰেইন অফ তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি বানাসুৰ ফ্ৰেণ্ডছ বানাসুৰৰ বিষয়ে অলৰেডি ডিটেইলি ফাৰ্ষ্ট ভিডিঅ'ত আলোচনা কৰা হৈছে যদি ফাৰ্ষ্ট ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰা 9 নম্বৰ কুৱেশ্যনটো হ'ল ভানুমতী দ্য ডটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু ভানুমতী ভগদত্তৰ কন্যা কাৰ লগত বিয়া হৈছিল ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ দুৰ্যোধন ফ্ৰেণ্ডছ ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব দুৰ্যোধনৰ দেউতা আছিলে ধৃতৰাষ্ট্ৰ আৰু মাক আছিলে গান্ধাৰী মামা আছিলে শকুনি আৰু সিবলিং আছিলে 100 ব্ৰাদাৰ্ছ আছিলে আৰু এজনী সিষ্টাৰ আছিলে নাম আছিলে দুশালা মনত ৰাখিব ইয়াৰ লগতে মনত ৰাখিব ইয়াৰ কাজিনছ আছিলে 5 পাণ্ডৱাছ ইয়াৰ মাজত আটাইতকৈ ডাঙৰ আছিলে যুধিষ্ঠিৰ তাৰপিছত ভীম তাৰপিছত অৰ্জুন তাৰপিছত নকুল তাৰপিছত সহদেৱ ফ্ৰেণ্ডছ 10 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট কিং অফ বৰ্মা ডাইনেষ্টি বৰ্মা বংশৰ অন্তিমজন ৰজা কোন আছিল ফ্ৰেণ্ডছ বৰ্মা বংশ সম্পৰ্কে অলৰেডি গোটেইখিনি ইম্পৰ্টেণ্ট ফেক্টছ ফাৰ্ষ্ট ভিডিঅ'ত প্ৰভাইড কৰা হৈছে চ' যদি ফাৰ্ষ্ট ভিডিঅ'টো চোৱা নাই চাই ল'বা ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি সুপৰ্ণা অ সুপৰুৱা ফ্ৰেণ্ডছ এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি জনাই দিবা আৰু ভিডিঅ'টোৰ যদি PDF লাগে তেন্তে হোৱাটছএপ নম্বৰত টেক্সট কৰিবা তাত আছাম পুলিচৰ যিটো গ্ৰুপ আছে তাত জইন কৰি দিম আৰু মিটুছ টেকনিকেল ষ্টাডি চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা